এটা গাড়ী দুখন উদ্ধাৰ হোৱাৰ পিছতে লাগিছে হাহাকাৰ। দুখন একেই গাড়ী, গাড়ী দুখনৰ পঞ্জীয়ন নম্বৰো এটাই। পল্টন বজাৰত দুখন ক্ৰেতা গাড়ীক লৈ হাহাকাৰ। গৰাকীহীন দুখন গাড়ীক লৈ বিবুদ্ধিত আৰক্ষী। আপোনাৰ ক্ৰেতা গাড়ী নেকি? আহক পল্টন বজাৰ থানালৈ। প্ৰথমে চাওক এই গাড়ী দুখন, দুয়োখন বগা ৰঙৰ ক্ৰেতা গাড়ী। পাৰ্কিঙত থকা এই গাড়ী দুখনৰ গৰাকী বিচাৰি এতিয়া বিবুদ্ধিত পৰিছে আৰক্ষী। এতিয়া আমি গাড়ী দুখন থানালৈ পিক আপ কৰি অনা হৈছে আৰু অচিক মই কৈছোঁ যে প্ৰপাৰলি ইনভেষ্টিগেট কৰিব লাগে যে গাড়ী দুখন কাৰ নামত আছে, নিশ্চয় ৰেজিষ্ট্ৰেশ্যন থাকিব কাৰোবাৰ নামত, আৰু কি কাৰণে তাত থৈছিলে, কোনোবাই চুৰ কৰি থৈছিলে নে বেলেগ উদ্দেশ্যত থৈছিলে, এইখিনি অকণমান ইনভেষ্টিগেশ্যন কৰাৰ পিছতহে গম পোৱা যাব। কিন্তু তাত যে কিবা এটা উদ্দেশ্য আছে সেই কথাটো নিশ্চিত, কাৰণ কি কাৰণে তাত থ'ব। বিচাৰ খোচাৰ কৰা হ'ল, পৰিবহণ বিষয়াৰ কাৰ্যালয়তো যোগাযোগ কৰা হ'ল, কিন্তু ওলাল আৰু এখন একেই নম্বৰৰ গাড়ী। একেই নম্বৰৰ আন এখন এল্টো ওলাইছে DTO অফিচত। আৰক্ষীয়ে আৰম্ভ কৰিছে গাড়ী দুখনক লৈ তদন্ত। পিছে এল্টোখনৰ গৰাকী দেৰগাঁৱৰহে। এতিয়া উত্তৰ নাই কাৰোৰে হাততে। এই তিনিওখন গাড়ীৰ নম্বৰ একেই হ'ল কেনেকৈ? কেমেৰা পাৰ্চন সঞ্জয় আৰু তপনৰ সৈতে অপূৰ্ব কুমাৰ কাৰ্জী, DY365।